নমস্কাৰ টাইমছ নৰ্থ ইষ্টৰ পুৱাৰ বাতৰিৰ সৈতে মই পবিত্ৰ এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা চৰকাৰী আঁচনি পৰীক্ষাৰ কোনো ব্যক্তিগত প্ৰতিষ্ঠানক দিব নোৱাৰিব এই মুহূৰ্তত জনাই আছোঁ এই গুৰুত্বপূৰ্ণ খবৰটি এতিয়াৰে পৰা চৰকাৰী চাকৰি বাছনি পৰীক্ষাৰ বাবে কোনো ব্যক্তিগত প্ৰতিষ্ঠানক দিব নোৱাৰিব দায়িত্ব বিশ্ববিদ্যালয় আয়োজন কৰিব এতিয়াৰে পৰা চৰকাৰী পৰীক্ষা ইতিমধ্যে দায়িত্ব দিয়া হৈছে বিশ্ববিদ্যালয়সমূহক এতিয়াৰে পৰা ব্যক্তিগত প্ৰতিষ্ঠানক দিব নোৱাৰিব বাছনিৰ বাবে বিশ্ববিদ্যালয় বা চৰকাৰী বিভাগে নিজৰ দায়িত্বত পাতিব লাগিব এই পৰীক্ষাসমূহ বিশেষকৈ এছআই কেলেংকাৰীৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় পাতিব আৰক্ষী হোমগাৰ্ড কাৰাগাৰ পৰীক্ষা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষাও পাতিব ডিব্ৰুগড় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় পাতিব জলসিঞ্চন বিভাগৰ নিযুক্তিৰ পৰীক্ষা শিলচৰ অসম বিশ্ববিদ্যালয় পাতিব সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ পৰীক্ষা গুৱাহাটী বিশ্ববিদ্যালয় পাতিব উদ্যোগ আৰু বাণিজ্য দক্ষতা বিকাশৰ পৰীক্ষা পৰিবহণ আবকাৰী বন আৰু পৰিৱেশ বিভাগৰ পৰীক্ষা পাতিব লাগিব গুৱাহাটী বিশ্ববিদ্যালয় এই মুহূৰ্তৰ জনাই আছোঁ এই গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা চৰকাৰী আঁচনি পৰীক্ষাৰ কোনো ব্যক্তিগত প্ৰতিষ্ঠানক দিব নোৱাৰিব এই মুহূৰ্তত জনাই আছোঁ এই গুৰুত্বপূৰ্ণ খবৰটি এতিয়াৰে পৰা চৰকাৰী চাকৰি বাছনি পৰীক্ষাৰ বাবে কোনো ব্যক্তিগত প্ৰতিষ্ঠানক দিব নোৱাৰিব দায়িত্ব বিশ্ববিদ্যালয় আয়োজন কৰিব এতিয়াৰে পৰা চৰকাৰী পৰীক্ষা ইতিমধ্যে দায়িত্ব দিয়া হৈছে বিশ্ববিদ্যালয়সমূহক এতিয়াৰে পৰা ব্যক্তিগত প্ৰতিষ্ঠানক দিব নোৱাৰিব বাছনিৰ বাবে বিশ্ববিদ্যালয় বা চৰকাৰী বিভাগে নিজৰ দায়িত্বত পাতিব লাগিব এই পৰীক্ষাসমূহ বিশেষকৈ এছআই কেলেংকাৰীৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয় পাতিব আৰক্ষী হোমগাৰ্ড কাৰাগাৰ পৰীক্ষা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষাও পাতিব ডিব্ৰুগড় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় পাতিব জলসিঞ্চন বিভাগৰ নিযুক্তিৰ পৰীক্ষা শিলচৰ অসম বিশ্ববিদ্যালয় পাতিব সমাজ কল্যাণ আৰু ভূমি সংৰক্ষণ বিভাগৰ পৰীক্ষা গুৱাহাটী বিশ্ববিদ্যালয় পাতিব উদ্যোগ আৰু বাণিজ্য দক্ষতা বিকাশৰ পৰীক্ষা পৰিবহণ আবকাৰী বন আৰু পৰিৱেশ বিভাগৰ পৰীক্ষা পাতিব লাগিব গুৱাহাটী বিশ্ববিদ্যালয়